মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সংখ্যাৰ বিভিন্ন প্ৰকাৰ পাত্ৰীৰ উৎপাদক আৰু গুণিতকলৈ আলোচনা কৰিছিলোঁ। আজি তাৰ পিছৰ অংশ এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে মন দি চাবাচোন। প্ৰথমতে চাচোন মৌলিক সংখ্যানো কি? মৌলিক সংখ্যাক আমি ইংৰাজীত প্ৰাইম নাম্বাৰ বুলি কওঁ। যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে, সেইবোৰ সংখ্যাক কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে কি দি আছে 3, 5, 7 আদি, হয়নে? এইবোৰ কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। তোমালোকে ইয়াৰে এটা মই কৰি দেখাইছোঁ, ধৰি লোৱা 5, হয়নে? 5ক কিহেৰে হৰণ যাব? 1ৰে যায় আৰু কিহেৰে যাব? 5ৰে যাব, হয়নে? আৰু কিবাৰে যাব নেকি? নেযায়। গতিকে চোৱাচোন, যিবোৰ সংখ্যাৰ উৎপাদক 1, এটা উৎপাদক আমি 1 পালোনে? আৰু সংখ্যাটো নিজে কি হ'ব? 5 হ'ব, হয়নে? সেইবোৰ সংখ্যাক কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। মানে যিবোৰ সংখ্যা 1 আৰু সেই সংখ্যাটোত বাদে বেলেগ আন একোৰে হৰণ নাযায়, মানে একোৰে বিভাজ্য নহয়, সেইবোৰ সংখ্যাক কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া 4ক আমি 1ৰে যাব, নে? 1 4 গুণ 4 আৰু 2ৰেও যাব। 2ৰে যাবনে? যাব। গতিকে এইটো মৌলিক সংখ্যা হ'ব নেকি? এইটো মৌলিক সংখ্যা নহয়। আমি যদি বেলেগ এটা লওঁ, ধৰি লোৱা 23, 23 কিহেৰে যাব? 1 × 23 আৰু কিবাৰে যাবনে? নাযায়। গতিকে 23টো কি হ'ব? মৌলিক সংখ্যা হ'ব। এতিয়া চাচোন যৌগিক সংখ্যানো কি? যৌগিক সংখ্যা, যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, সেইবোৰ সংখ্যাক কি সংখ্যা বোলে? যৌগিক সংখ্যা বোলে। যৌগিক সংখ্যা অসংখ্য আছে, মৌলিক সংখ্যাও আছে। এতিয়া যৌগিক সংখ্যা কেনেকুৱাকৈ অধিক হয় চাবাচোন। এইটো 6, হয়নে? 6 কিহেৰে যাব? 1ৰে যাব, 1 6 গুণ 6। আকৌ কিহেৰে যাব? 2ৰেও যাব, 2 3 গুণ 6। ইয়াৰ উৎপাদকৰ সংখ্যা কেইটা হ'ল? 4টা হ'ল। দুটাতকৈ অধিক, হয়নে? দুটাতকৈ অধিক মানে 4টা হ'ল, মানে এইটো কি সংখ্যা হ'ব? যৌগিক সংখ্যা হ'ব। ঠিক তেনেদৰে যিকোনো সংখ্যা, ধৰি লোৱা 20টো 1 × 20, হয়নে? আৰু কিহেৰে যাব? 2ৰে যাব, 2 10 গুণ 20। আকৌ কিহেৰে যাব? 4ৰে যাব, 4 5 গুণ 20। উৎপাদকৰ সংখ্যা কেইটা হ'ল? 6টা হ'ল। দুটাতকৈ অধিক হৈছে, হয়নে? এইটো কি সংখ্যা হ'ব? যৌগিক সংখ্যা হ'ব। তোমালোকে এইদৰে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা বাছনি কৰিব পাৰিবা। এতিয়া চোৱাচোন, এক সংখ্যাটো মৌলিকো নহয়, যৌগিকো নহয়। এক এনেকুৱা এটা সংখ্যা যি মৌলিক বুলি কোৱা নহয়, আকৌ যৌগিক বুলিও কোৱা নহয়। এইটো তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। 2 একমাত্ৰ যুগ্ম মৌলিক সংখ্যা। এনে যুগ্ম সংখ্যাবোৰ মৌলিক নহয়, কিন্তু 2 হৈছে এনেকুৱা এটা সংখ্যা যি যুগ্মও কিন্তু মৌলিকো হয়। এনে যুগ্ম সংখ্যা মৌলিক কিয় নহয় জানানে? যুগ্ম সংখ্যাটো 2ৰে বিভাজ্য হ'বই, হয়নে? তো 2ৰে বিভাজ্য হ'লে কি হৈ যাব? উৎপাদকৰ সংখ্যা দুটাতকৈ বেছি হৈয়ে গ'ল। গতিকে যুগ্ম সংখ্যাবোৰ এনে সাধাৰণতে মৌলিক নহয়, কিন্তু 2টো হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা। এতিয়া চাওঁচোন পাৰস্পৰিক মৌলিক সংখ্যা। যদি দুটা সংখ্যা 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে, তেতিয়া সেই সংখ্যা দুটাক পাৰস্পৰিক মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া সাধাৰণ উৎপাদকনো কি, হয়নে? এতিয়া যদি আমি উৎপাদক উলিয়াওঁ, ধৰি লওঁ আমি 4ৰ উৎপাদক উলিয়াম, হয়নে? 4 কিহেৰে হৰণ যায়? 1ৰে যায় আৰু কিহেৰে যায়? 2ৰে হৰণ যায়, হয়নে? আৰু যদি 5ৰ উৎপাদক উলিয়াওঁ, 5ক কিহেৰে হৰণ যাব? 1ৰে যাব আৰু কিহেৰে যাব? 5ৰে যাব, হয়নে? এতিয়া এই দুটাৰ যদি আমি কি উলিয়াওঁ? সাধাৰণ উৎপাদক উলিয়াওঁ, কি হ'ব জানানে? এইটোতো আছে, এইটোতো। সাধাৰণ উৎপাদক মানে কি? যোনটো উৎপাদক 4ৰ উৎপাদক হয়, 5ৰ উৎপাদক হয়। ইয়াতে কি হ'ব? 1 হ'ব, হয়নে? গতিকে এইটো কি হ'ব? এই দুটা 4 আৰু 5 পাৰস্পৰিক মৌলিক সংখ্যা হ'ব, হয়নে? ঠিক তেনেকুৱাকৈ তোমালোকে ধৰি লোৱা কি ল'ব পাৰিবা? 13টো কি হ'ব? 1 × 13, হয়নে? আৰু যদি 17 লওঁ আমি, কি হ'ব? 1 × 17। ইয়াৰ সাধাৰণ উৎপাদক কি হ'ব? 1 হ'ব, হয়নে? সাধাৰণ উৎপাদক মানে দুটাতে থকা উৎপাদক। গতিকে এই দুটাও কি হ'ব? পাৰস্পৰিক মৌলিক সংখ্যা হ'ব। মৌলিক সংখ্যাবোৰ কি হয়? পাৰস্পৰিক মৌলিক সংখ্যা হয়, কিন্তু যৌগিক সংখ্যাও কি হয়? পাৰস্পৰিক মৌলিক সংখ্যা হয়। কোৱা ধৰা 15 আৰু 16। যদি 15 লওঁ, কিহেৰে যাব? 15 1ৰে যাব, হয়নে? 3ৰে যাব আৰু কিহেৰে যাব? 5ৰে যাব। ৰ'বা, এইটো মুছি দিছোঁ মই। 5ৰে যাব আৰু কিহেৰে যাব? 15ৰে যাব, হয়নে? আৰু যদি আমি 16 লওঁ, 16কো কিহেৰে? 1ৰে যাব, 2ৰে যাব, 3ৰে যাবনে? নাযায়। 4ৰে যাব, 4 4 গুণ কিমান? 16, হয়নে? 5ৰে নাযায়, 6ৰে নাযায় আৰু কিহেৰে যাব? 8ৰে যাব, হয়নে? আৰু কিহেৰে যাব? 16ৰে যাব। এতিয়া গ'লে এইকেইটা ইমানবোৰ উৎপাদক ওলাইছে, হয়নে? কিয়নো 15 যৌগিক সংখ্যা, 16 যৌগিক সংখ্যা, কিন্তু ইয়াতে সাধাৰণ উৎপাদক আছে নেকি? সাধাৰণ উৎপাদক অকল কি হ'ব? 1 হ'ব।
গতিকে এই দুটাও কি হ'ব পাৰস্পৰিক মৌলিক সংখ্যা হ'ব যিকোনো দুটা মৌলিক সংখ্যা সদায় পাৰস্পৰিক হয় এতিয়া ক'লোৱে মই মৌলিক সংখ্যা যিকোনো মৌলিক সংখ্যা ল'লে সদায় পাৰস্পৰিক হ'ব আৰু পৰস্পৰ মৌলিক সংখ্যা দুটা যৌগিকো হ'ব পাৰে যেনেকৈ আকৌ 15 আৰু 16 এতিয়া দেখাই দিলো হয়নে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা সদায় পৰস্পৰ মৌলিক হয় ক্ৰমিক স্বাভাৱিক সংখ্যা মানে কি জানানে যেনেকৈ ধৰা 4 আৰু 5 ক্ৰমিক সংখ্যা হয়নে নহয় 4 পিছতে 5 আহিছে হয়নে এই দুটা 4 স্বাভাৱিক সংখ্যা 5 স্বাভাৱিক সংখ্যা ক্ৰমিক মানে কি ওচৰা ওচৰিকৈ থকা স্বাভাৱিক সংখ্যা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা কি হয় সদায় পৰস্পৰ মৌলিক হয় 4 5 হ'ব যেনে 5 6 6 7 এইবোৰ কি হ'ব পাৰস্পৰিক মৌলিক সংখ্যা তোমালোকক যেতিয়া উদাহৰণ লিখিব দিলে তোমালোকে লিখিব পাৰিবা আৰু তোমাৰ 10 কি হ'ব 11 এইবোৰো কি হ'ব পাৰস্পৰিক মৌলিক সংখ্যা হ'ব 11 12 এনেকুৱা ক্ৰমিক স্বাভাৱিক সংখ্যাবোৰ কি হয় সদায় পৰস্পৰ মৌলিক হয় পৰস্পৰ মৌলিক সংখ্যা এতিয়া আহিছো ইয়াৰ পিছৰখিনিলৈ যমজ মৌলিক সংখ্যা দুটা মৌলিক সংখ্যাৰ মাজত কেৱল এটা যৌগিক সংখ্যা থাকিলে মৌলিক সংখ্যা দুটাক যমজ মৌলিক সংখ্যা বুলি কোৱা হয় হয়নে এতিয়া মই তোমালোকক বুজাই দিছো যেনেকুৱা ধৰা 3 আৰু 5 হয়নে আমি লিখি দিলো 3 আৰু 5 দুটা মৌলিক সংখ্যাৰ মাজত 3 টো মৌলিক সংখ্যা 5 টো কি হ'ব মৌলিক সংখ্যা কেৱল এটা যৌগিক সংখ্যা থাকিলে এই 3 আৰু 5 ৰ মাজত কি থাকিব 4 আছে হয়নে 4 টো আমি লিখা নাই 4 টো ৰৈ গৈছে 4 টো যৌগিক সংখ্যা হয়নে নহয় হয় গতিকে 3 আৰু 5 ক কি বুলি কোৱা হ'ব যমজ মৌলিক বুলি কোৱা হ'ব যেনেকুৱা ধৰা 11 আৰু 13 11 আৰু 13 এই দুটা মৌলিক সংখ্যা হয়নে আৰু মৌলিক সংখ্যাৰ মাজত এটা যৌগিক সংখ্যা আছে নে কি আছে 12 হয়নে গতিকে এই দুটাক কি বুলি কোৱা হ'ব যমজ মৌলিক বুলি কোৱা হ'ব এনেকুৱা আৰু আছে ধৰি লোৱা 41 43 এই দুটাৰ মাজতো এটা আছে ন যৌগিক সংখ্যা কি হ'ব এটো 42 হয়নে এই দুটা মৌলিক সংখ্যা মাজত এটা যৌগিক সংখ্যা আছে যৌগিক সংখ্যাটো হৈছে 42 গতিকে এই দুটাক কি বুলি কোৱা হয় যমজ মৌলিক বুলি কোৱা হয় 5 আৰু 7 হ'ব 5 আৰু 7 ৰ মাজত কি আছে যৌগিক সংখ্যা 6 আছে হয়নে গতিকে 5 আৰু 7 কি হ'ব যমজ মৌলিক হ'ব তোমালোকে নিশ্চয় বুজি পাইছা মৌলিক ত্ৰয় তিনিটা ক্ৰমিক মৌলিক সংখ্যা প্ৰত্যেকৰে মাজত পাৰ্থক্য 2 হলে তেনে মৌলিক সংখ্যাক কি বুলি কোৱা হয় মৌলিক ত্ৰয় বুলি কোৱা হয় যেনে কি হ'ব 3 5 আৰু 7 এই তিনিটা কি বুলি কোৱা হয় মৌলিক ত্ৰয় বুলি কোৱা হয় আজিলৈ ভিডিওটো ইমানতে সামৰিছো ইয়াৰ পিছৰ ভিডিওত মই তোমালোকৰ ইয়াৰ পিছৰ যিখিনি অংক আছে অংকখিনি মই তোমালোকক কৰি দিম আজিলৈ ইমানে ধন্যবাদ